আমি আচলতে বেলেগ এফালৰ পৰা আহি আছিলোঁ, খালি এতিয়া গৈ আছোঁ মেৰিনা ৱাকটো আপোনালোকক দেখাবলৈ। তো মেৰিনা ৱাকৰ ফালে আমি গৈ আছোঁ। মাস্ক পিন্ধাটো মেণ্ডেটৰী হয়, ঠিক আছে। মেৰিনা ৱাকত ইমান নালাগে, মই পিন্ধি থাকিব বিচাৰিছোঁ। আমি এতিয়া গৈ আছোঁ মেৰিনা ৱাক। তো দেখাম মেৰিনা ৱাকটো কেনেকুৱা লাগে। মেৰিনা ৱাকত বহুত ব'টছ থাকে আপোনাৰ। ইয়াতে মানুহে এখন গৈ আছে, এখন দেখিছে চাগে। ভাল লাগে এইটো টাইমত আহি পেলাই। সৰু সৰু ব'টছবিলাক অহা যোৱা কৰি থাকে। আজি ৱেডাৰটো বহুত ধুনীয়া। কনষ্ট্ৰাকশ্যন চলি আছে এইটো। এইটো এটা ব'টিং ষ্টেচন হয়। ব'টছবিলাক ইয়াৰ পৰাই ষ্টাৰ্ট হৈ যায় আপোনাৰ। এনেকুৱা ঢেৰ ষ্টেচনছ আছে মেৰিনাত, এইটো এটা হয়। এখন চান ঠাই শান ঠাই এখন এইখন আমাৰ এড্ৰেছ, আমি য'ত থাকোঁ। এইটো পিয়াৰ 7 বুলি এখন ৰেষ্টুৰেণ্ট কানেক্টেড হৈ আছে এড্ৰেছত মেৰিনা মলত। মেৰিন ৱাক বহুত দীঘল হয়। এখন ক্ৰাউন প্লাজাৰ পাৰ্ট হয়। এখন ক্ৰাউন প্লাজাৰ হয়। অঁ, ক্ৰাউন প্লাজা। এটা প্লাজা আছে ইয়াতে আপোনাৰ। এইটো মেৰিনা প্লাজা। এইটো মেৰিনা প্লাজা। এইটো মেৰিনা প্লাজা। অঁ, এইটো মেৰিনা প্লাজা। এখন ক্ৰাউন প্লাজা। এইটো আমি বেক চাইডেদি সোমাই আহিছোঁ মলটোৰ। এইফালেদি সোমাই আহিলে আমাৰ ঘৰলৈও যাবলৈ মানে ভিতৰে ভিতৰে যাব পাৰি, কানেক্টেড হৈ থাকে যিহেতু। অকণমান চাই ল'ব পাৰে মলটোৰ ভিতৰতো। খালি বেলেগ এদিনা মই ভালকৈ গোটেই মলটো দেখাম আৰু আপোনালোকক।
একেটা জেগা ৰাতি চবচোন কিমান ধুনীয়া লাগে দেখিবলৈ মেৰিনা ৱাকেই হয় এইটো খালি আমি ৰাতিও এটা লৈছিলোঁ ভিডিঅ' কৰিছিলোঁ